এইদৰে বিহুৰ আনন্দত মতলীয়া হৈ পৰে বলিউডৰ অন্যতম অভিনেতা ৰণবীৰ সিং। অসমৰ পৰা বিহুৰ এটি দলে বলিউডৰ তাৰকাসকলক আদৰণি জনাবলৈ বিমানবন্দৰত আয়োজন কৰে বিহু নৃত্যৰ, আৰু সেই নৃত্য দেখি ৰৈ থাকিব নোৱাৰিলে বলিউডৰ অন্যতম অভিনেতা ৰণবীৰ সিং। ৰণবীৰ সিঙৰ সংগ দিয়ে বিকি কৌশল আৰু বৰুণ ধাৱানেও। এইদৰে তেওঁলোকে আহি আখৰাত ব্যস্ত হৈ পৰিছে মূল অনুষ্ঠানৰ বাবে। এইদৰে বিহুৰ আনন্দত মতলীয়া হৈ পৰে বলিউডৰ তাৰকাসকল। আহি এইদৰে মূল অনুষ্ঠানৰ বাবে আখৰাৰ কাৰণে ব্যস্ত হৈ পৰে ৰণবীৰ সিং, আৰু তেওঁলোকে বিমানবন্দৰত এইদৰে তেওঁলোকক আদৰণি জনোৱা হয় এটি ফুলাম গামোচাৰ সৈতে। Fashion game on. OMG. Hi. Hi, fashionista alert. Hujjat pasand nahi hai, please aage badhiye. Okay. OMG. Oh my God. Here we have the Paris Hilton of fashion. Oh my